বা ভাত বনালি নেকি? নাই বনোৱা, বনামহে। কিয়, তোৰ ভোক লাগিছে নেকি? মই বনাওগে। নাই, ভোক লগা নাই। মানে যদি তই ভাত বনোৱা নাই তেনেহ'লে ব'ল আমি বাহিৰত ডিনাৰ কৰি আহোঁ। বাহিৰত ডিনাৰ কৰি কিয় পইচা খৰচ কৰিব লাগে? তোৰ কি খাবলৈ মন গৈছে কচোন, মই এতিয়া বনাই দিম। বহচোন, তই এনে কষ্টখিনি কৰাৰ কি দৰকাৰ? আৰু মই পইচা কিহৰ কাৰণে ঘটি আছো? খৰচ কৰিবৰ কাৰণে ন? কিন্তু অবাবত পইচা খৰচ কৰাৰ কি প্ৰয়োজন কচোন? দেউতাই কি কৈছিল তোৰ মনত নাই? উপাৰ্জন কৰাটো ডাঙৰ কথা নহয়, কিন্তু টকা পইচাখিনি সাঁচি ৰখাটোহে আচল কথা। দেউতাই মোক সদায় এটা কথা কৈছিল, সময় কিন্তু কেতিয়াও একেই হৈ নাথাকে, সময় সদায় সলনি হৈ থাকে। সেইবাবে মানুহে সদায় বেয়া সময়ৰ কথা চিন্তা কৰি কামবোৰ কৰিব লাগে। তই মোলৈকে চাচোন, তাৰ লগত বিয়া হোৱা সময়খিনি মোৰ বাবে কিমান সুখৰ আছিল, কিন্তু দুদিন পিছতে সকলো সলনি হৈ গ'ল। আজি ইচ্ছা কৰিলেও মই সেই সময়খিনি ঘূৰাই আনিব নোৱাৰো। গতিকে মই জানো তই যিখিনি ভাবি আছ মোৰ ভালৰ কাৰণে ভাবি আছ, কিন্তু তই নিজে ভাবিছাচোন, মই পইচা ঘটি আছো কাৰ কাৰণে? মা নাই, দেউতাও নাই, তই আৰু মইহে আছো। এতিয়াহে আমি দুটা। তই বিয়া পাতিব লাগিব, সংসাৰ কৰিব লাগিব, তোৰ ল'ৰা ছোৱালী হ'ব, সিহঁতবোৰৰ কাৰণে সাজ নে বিয়া বাৰু নাপাতি চিৰকুমাৰ হৈ থাকিম বুলি ভাবিছ? চাবা, মই সেইবোৰ কথা একো ভাবা নাই, কিন্তু তই তোৰ কথা ভাবিছনে নাই? তোৰ ভৱিষ্যতটোৰ কথা। তই সদায়তো এনেকৈ ভাইটি, মই যি এবাৰ ভুল কৰিলো আকৌ এবাৰ সেই একেটা ভুলকে কৰিব নিবিচাৰো। গতিকে তই এইবোৰ কথা নকবি। তই চিন্তা নকৰিবি, তই বিয়া পাতি সংসাৰ পতাৰ পিছত মই তোৰ বুজা হৈ নাথাকো। মই স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিম, মই স্বাৱলম্বী হৈ অকলে জীয়াই থাকিম। এতিয়া মোৰ লক্ষ্য হ'ল স্বাৱলম্বী হোৱা, বুজিলি? বা